हेलो फ्रेंड्स मैं बिराज छेत्री आपलोक स्वागतम जानाइছো मोर यूट्यूब चैनल बिराज छेत्रीলৈ आसलते आज भिडिओ কৰা এটা ডাঙৰ উদ্দেশ্য আছে সেই উদ্দেশ্যটো আগত ৰাখি পেলাই মই ভিডিওটো কৰিছো আসলতে এইকেদিন মই সোশ্যাল মিডিয়াত বিভিন্ন ধৰণৰ কিছুমান ট্ৰেন্ডিং চলি আছে বা দেখা পাই আছো যে অদৰকাৰী কিছুমান কথাত কিছুমান ভিডিও কৰি আছে নাইবা উল্টা পুল্টা কিছুমান কথা গৈ পেলাই ভিডিও বিলাক আপলোড কৰি আছে গতিকে চাই পেলাই সঁচাকৈ দুখ লাগিছে কাৰণ আমি এখন অসমৰে বাসিন্দা হয় গতিকে অসমত অসমীয়া মানুহৰ ওপৰত যেতিয়া কিছুমান ট্ৰোল হয় বা কিছুমান কথা হয় সেইবিলাক আসলতে ভাল নালাগে চাবলৈ গতিকে সেই সম্পূৰ্ণ কথাখিনিক লৈ পেলাই আজি আসলতে মই ভিডিওটো কৰিছো কথাটো হৈছে এনেকুৱা ধৰণৰ যে এতিয়া অসমত বৰ্তমান চলি আছে কি নৰ্থ ইষ্টৰ আটাইতকৈ ধনী ইউটিউবাৰজন বনাম ডিম্পু বৰুৱা আসলতে মই থাম্বনেইলটো হেতুৱে ৰাখিছো তথাপিতো কথাটো হৈছে এনেকা ধৰণৰ যে চাওক এতিয়া নৰ্থ ইষ্টৰ আটাইতকৈ ধনী ইউটিউবাৰজন কোৰ মুস্তাফিজুৰ ৰহমান তেখেত কোৰ তেখেত আমাৰ হৈছে গোৱালপাৰা ক'ত অৱস্থিত অসমত ঠিক তেনেকৈ ডিম্পু বৰুৱা কোৰ অসমৰ গতিকে দুইজনে পপুলাৰ নৰ্থ ইষ্টৰ ধনী ইউটিউবাৰজনেই হওক নাইবা ডিম্পু বৰুৱাই হওক গতিকে দুইজনৰ মাজত কম্পেয়াৰটো আসলতে এইটো কৰিব নালাগে যেনেকৈ কম্পেয়াৰ কৰি আছে ডিম্পুতকৈ ডাঙৰ ইউটিউবাৰ নাইবা মানে ডিম্পুতকৈ বেছি টকা পায় আসলতে সেইবোৰ বস্তুৰ ওপৰত ভিডিঅ'বিলাক বনাই বা কাৰোবাক মনোকষ্ট দিব লাগে বুলি আসলতে এইটো এইবিলাক দিয়াটো ডাঙৰ কথা দিব নালাগে মেইন কথাটো হৈছে কি এতিয়া মুস্তাফিজুৰ ৰহমান আমাৰ গোৱালপাৰাৰ তেখেতৰ ভিডিঅ'ৰ কণ্টেণ্টবিলাক আৰু ডিম্পু বৰুৱাৰ যিবিলাক ভিডিঅ' আছে তাৰ কণ্টেণ্টবিলাক সম্পূৰ্ণ বেলেগ আৰু লেংগুৱেজো বেলেগ মুস্তাফিজুৰ ৰহমানে যিবোৰ ভিডিঅ' বনাই আছে সেইবোৰ আসলতে কিছুমান মিউজিক ভিডিঅ' হয় তেখেতৰ ঠাইত তেখেত ঠিকেই আছে যিহেতু ভিডিঅ'বিলাক যদি সঁচাকৈ বেয়াই হ'লে হয় মানুহে ইমান নাচালে হয় বা ইমান ছাবস্ক্ৰাইব নহ'লে আজি অলমষ্ট 6 মিলিয়ন তেখেতৰ ছাবস্ক্ৰাইবাৰ আৰু তেখেতে সিদিনাখন এটা ইণ্টাৰভিউত কৈছে যে ইতিমধ্যে তেখেতে 40ৰ পৰা 50 লাখ টকা পাৰ মানে মাহে তেখেতে পায় আৰু ঠিক তেনেকৈ যিসকল ল'ৰা ছোৱালীক তেখেতে ভিডিঅ'ত নিয়োজিত কৰিছে তেওঁলোকক তেনেকৈ এটা মাননি দি ৰাখিছে প্লাছ তেখেতৰ দেহৰক্ষী ৰাখিছে দেহৰক্ষীটো অকল দেহৰক্ষী তেখেতৰ কাৰণেই নহয় ভিডিঅ' তেখেতে অলৰেডি কৈছে যে ভিডিঅ' বনাওঁতে কিছুমান সমস্যাৰ সন্মুখীন হয় শ্বুটিঙত মানুহ ভৰ্তি হয় সেইবোৰ ক্ৰাউড হয় সেইবোৰ কণ্ট্ৰল কৰিবৰ কাৰণে আচলতে তেখেতে 5জনকৈ দেহৰক্ষী ৰাখিছে এইবোৰ কথাত আচলতে কিছুমানে মানুহে জ্বলি পকি মৰিছে আৰু কিছুমানে কমেণ্ট কৰিছে যে মানে কি হ'ল তাতে বা বেয়া কাম কৰিছে এনেকুৱা ফাল্টু ভিডিঅ' ফাল্টু হ'লে হয় মানুহে নাচালে গতিকে তাত যদি চলিছে মানুহে চাইছে ডেট মিনছ কিবা এটা পাইছে গতিকে তেখেতৰ মুস্তাফিজুৰ ৰহমানৰ ভিডিঅ'বোৰ হৈছে মনোৰঞ্জন ধৰ্মী তাত আমি মনোৰঞ্জন পাওঁ এণ্টাৰটেইনমেণ্ট যিটো কয় এণ্টাৰটেইনমেণ্টৰ কাৰণে ভিডিঅ'বোৰ বনায় আৰু ডিম্পু বৰুৱাৰ যিবোৰ ভিডিঅ' আছে সেইবোৰ ভিডিঅ' আচলতে কি হয় ইনফৰমেশ্যন মানে মানুহক ক'ৰবাত ব্লগেই হওক তেখেতৰ ব্লগ চেনেল এটা আছে ব্লগ বনাইছে নাইবা কিবা মানে আনবক্সিং কৰিছে কিবা ইনফৰমেশ্যন দিছে তেখেতে যিবোৰ ফেচ কৰি আছে যাতে বেলেগ মানুহে যাতে সেই সমস্যাবোৰ ফেচ কৰিব নালাগে সেইবোৰক লৈ পেলাই তেখেতে কিছুমান ভিডিঅ' কৰিছে গতিকে দুইটা কণ্টেণ্ট সম্পূৰ্ণ বেলেগ ডিম্পু বৰুৱাৰ কণ্টেণ্টটো হৈছে ইনফৰমেশ্যনৰ কাৰণে তেখেতে বনাইছে নাইবা ব্লগৰ কাৰণে বনাইছে আৰু মুস্তাফিজুৰ ৰহমান হৈছে এণ্টাৰটেইনমেণ্টৰ কাৰণে বনাইছে গতিকে এই দুজন মানুহক যেনেকৈ নহয় এই দুজন মানুহক কেতিয়াও কম্পেয়াৰ কৰিব নোৱাৰে কম্পেয়াৰটো আচলতে তেনেকৈ নহয় আমি কম্পেয়াৰটো সদায় আমি নিজক কৰিব লাগে আমি তুলনাটো কৰিলে আমি যোৱাকালি কি আছিলোঁ আৰু আজি আমি কি নাইবা ভৱিষ্যতে আমি কি হ'ম গতিকে সেইটো বস্তু কম্পেয়াৰ হ'ব লাগে ইম্প্ৰুভমেণ্টটো তেনেকৈ হয় এতিয়া যেনেকৈ আমি জুবিন দাক আৰু পাপন দাক কিছুমান মানুহে কম্পেয়াৰ কৰে বা জুবিন দা ডাঙৰ নে পাপন দা ডাঙৰ জুবিন দাৰ ছিংগিং কোৱালিটি ভাল নে পাপন দাৰ আচলতে সেইবোৰ কম্পেয়াৰ নহয় যেনেকৈ জোন আৰু বেলি কম্পেয়াৰ নহয় জোনৰ এটা বেলেগ কাম আছে বেলিৰ সূৰ্যৰ এটা বেলেগ কাম আছে ঠিক তেনেকৈ জুবিন দাৰ যিটো ভইচ কোৱালিটি সেই ভইচ কোৱালিটিটো এটা সম্পূৰ্ণ বেলেগ জোনৰ এটা ভইচ কোৱালিটি পাপন দাৰ এটা ভইচ কোৱালিটি এটা কমপ্লিট বেলেগ জোনৰ হয় দুইটা এটা বেলেগ কিন্তু দুইজন অসমৰে হয় গতিকে তাত আমি প্ৰাউড ফিল কৰিব লাগে ঠিক তেনেকৈ মুস্তাফিজুৰ ৰহমান আৰু ডিম্পু বৰুৱাৰ ক্ষেত্ৰতো একেইখিনিয়ে কথা যে দুইজন অসমৰ হয় গতিকে নৰ্থ ইষ্টৰ আটাইতকৈ ধনী দ্য ৰিচেষ্ট ইউটিউবাৰ অফ নৰ্থ ইষ্ট বুলি ক'লে কাৰ কথা আহিব মুস্তাফিজুৰ ৰহমান ক'ৰ হয় অসমৰ হয় অসমীয়া ল'ৰা ঠিক তেনেকৈ ডিম্পু বৰুৱা আৰু মুস্তাফিজুৰ ৰহমানে
ৰহমানৰ যেনে কম্পেয়াৰ কৰাটো আচলতে তুলনা কৰাটো এইটো ভাল কথা নহয় গতিকে মই সকলোকে ৰিকুৱেষ্ট কৰিছোঁ যাতে এইবোৰ তুলনামূলক কৰি তুলনা কৰি পেলাই কাৰোবাৰ মনোকষ্টক আঘাত মনোকষ্ট দিব নালাগে ডিম্পু বৰুৱাৰ লগতে এটা ফেচবুকত তেখেতে এটা পোষ্ট লিখিছে যে কথাবিলাক তেনেকুৱা ধৰণৰ যে মই সম্পূৰ্ণ অসমীয়া ভাষা দিলোঁ আৰু হয় ইউটিউবৰ হেৰিয়ে ডিম্পু বৰুৱাই কি কৰে এটা সম্পূৰ্ণ লোকেল লেংগুৱেজ অসমীয়া ভাষাত ভিডিঅ' বনায় গতিকে তেখেতৰ ভিউৱাৰ্ছটো এটা সীমিত সংখ্যক থাকে আৰু মুস্তাফিজুৰ ৰহমানে হিন্দী লেংগুৱেজত যিহেতু মিউজিক ভিডিঅ' বনায় গতিকে তেখেতৰ এটা লিমিটেশ্যনটো এটা বেলেগ ধৰণৰ ডিম্পুৰ যেনেকৈ লিমিটেশ্যনটো বেলেগ মুস্তাফিজুৰৰ লিমিটেশ্যনটো এটা বেলেগ গতিকে আচলতে সেইবোৰক লৈ পেলাই মানুহে তুলনা কৰি পেলাই আচলতে কাকো আঘাত দিব নালাগে আমি এটাই বস্তু ফিল কৰিব লাগে চাওক যে ডিম্পু বৰুৱাও অসমৰ আৰু মুস্তাফিজুৰ ৰহমানো অসমৰ গতিকে উই হেভ টু বি ফিল প্ৰাউড ডেট both are from Assam ঠিক তেনেকৈ পাপন দাও অসমৰ জুবিন দাও অসমৰ গতিকে আমি দুজনক লৈ পেলাই গৌৰৱ অনুভৱ কৰিব লাগে তাত আকৌ কম্পেয়াৰ কৰি পেলাই কাৰোবাক যেনেকৈ আচলতে সেই কম্পেয়াৰ বস্তুটো কেনেকৈ আহে ঘৰৰ পৰা আহে ঘৰত আমি যেনেকৈ কম্পেয়াৰ কৰে দেউতা মাহঁতে কম্পেয়াৰ কৰে যে তই অমুক কৰিছে তই কৰিব পৰা নাই বা মানে অমুকৰ ল'ৰাই কিবা কৰিছে তই কৰিব পৰা নাই বা মানে বেলেগেও তেনেকৈ কম্পেয়াৰ কৰে আচলতে এই কম্পেৰিজন বস্তুটোৱে মানুহৰ মনক যথেষ্ট পৰিমাণৰ আঘাত দিয়ে গতিকে মোৰ কথাটো এনেকুৱা ধৰণৰ যে মই বহুত ডাঙৰ কিবা মানে মানুহ নহয় যে মই আচলতে এইখিনি কথা ক'ব পৰা ক্ষমতা নাই কিন্তু দেখা পাই কিবা অতিষ্ঠ হৈ গৈছোঁ আচলতে এইবোৰ মানে হ'ব নালাগে সদায় এইবিলাক বস্তু দেখা পাইছোঁ যে ডিম্পু বৰুৱাই আচলতে কি বোলে নহয় আচলতে ডিম্পু বৰুৱা 2 নম্বৰত আছে 1 নম্বৰত নাম্বাৰিং বস্তুটো ক'ৰ পৰা আহিছে নাম্বাৰিংটো কৰিব নালাগে ন নাম্বাৰিংটো কিহৰ কাৰণে কৰিব সকলোৰে নিজৰ জেগাত ঠিক আছে এতিয়া মোৰ জেগাত মই ঠিক আছোঁ মই যদি কিবা এটা কাম কৰি আছোঁ কোনোবা এটাই মোৰ লগৰ এটাই যদি কিবা বহুত ডাঙৰ কাম কৰিছে তাৰ ছিষ্টেমটো তাৰ ৱেটো বেলেগ হ'ব পাৰে মোৰ ৱেটো বেলেগ কিন্তু তাৰ জৰিয়তে তাৰ কাৰণে সেই দুজন মানুহৰ দুটা বেলেগ কামৰ কাৰণে আচলতে জনসাধাৰণৰ কিবা এটা মানে লাভ হ'ব লাগে সিহঁতে এতিয়া মুস্তাফিজুৰ ৰহমানেই হওক বা ডিম্পু বৰুৱাই হওক আমাৰ কাৰণে প্ৰেৰণা মানুহৰ কাৰণে এটা প্ৰেৰণা আৰু সিহঁতক দেখি পেলাই আজি ডিম্পু বৰুৱাক দেখি পেলাই আজি অসমত ডিম্পু বৰুৱাই যেতিয়া প্ৰথম টেলিভিশ্যনত সাক্ষাৎকাৰ লৈছিলে তেতিয়াৰ পৰা অসমত বিভিন্ন ধৰণৰ ইউটিউবাৰৰ সৃষ্টি হৈ গৈছে ডিম্পুক দেখি পেলাই আজি বহু ল'ৰাই ইউটিউবক পেচা হিচাপে বৃত্তি হিচাপে গ্ৰহণ কৰিছে ঠিক তেনেকৈ মুস্তাফিজুৰ ৰহমানে আজি সিদিনাখন আচলতে মুস্তাফিজুৰ ৰহমানৰ বহুত মানুহে চিনি পোৱা নাছিলে মই আচলতে মুস্তাফিজুৰ ৰহমানৰ ভিডিঅ' বহুত আগৰ পৰা চাওঁ যেনেকৈ ডিম্পু বৰুৱাৰ ভিডিঅ' আগৰ পৰা চাই আছিলোঁ মুস্তাফিজুৰ ৰহমানৰ যিটো ভাইটি মিউজিক কোম্পানীৰ যিবিলাক ভিডিঅ' আছিলে মই আগৰ পৰা চাওঁ গতিকে আচলতে বহুত মানুহে সিদিনাখন যেতিয়া অনুপম চক্ৰৱৰ্তীদাই এটা ইণ্টাৰভিউ ল'লে এনকে টিভিত তেতিয়াহে আচলতে বহুত মানুহে চিনি পালে তেতিয়াৰ পৰা আৰম্ভ হৈ গ'ল যে ডিম্পু বৰুৱা নহয় ধনী ইউটিউবাৰ মুস্তাফিজুৰ ৰহমান হয় বা মুস্তাফিজুৰ ৰহমান 1 নম্বৰত আছে ডিম্পু বৰুৱা 2 নম্বৰত আছে আচলতে এইবোৰ কম্পেৰিজন কৰি পেলাই মানুহে নিজৰ ঠেক মনৰ পৰিচয়টো দিব নালাগে মানুহে অলপ বহলভাৱে ভাবিব লাগে সেইকাৰণে মই সকলোকে অনুৰোধ কৰিছোঁ আচলতে এইবোৰ বন্ধ কৰক আৰু তাৰ কাৰণে মুস্তাফিজুৰ ৰহমানক বা ডিম্পু বৰুৱা হয়তো মনত বহুত আঘাত পাব পাৰে গতিকে এইবোৰ কম্পেৰিজন কৰি আচলতে মানুহক ক্ষতি কৰিব নালাগে মানুহৰ মনক আঘাত দিব নালাগে গতিকে ইমানখিনি কথা ক'বৰ কাৰণে আচলতে মই ভিডিঅ'টো বনাইছিলোঁ যদি কিবা বহুত ডাঙৰ কথা কৈছোঁ তেতিয়াহ'লে ক্ষমা কৰিব আচলতে মোৰ চেনেলটো ঠিক তেনেকুৱা ধৰণৰ কোনো কণ্টেণ্ট হেৰি নহয় যে মই দুটা ব্লগ আপলোড কৰিছোঁ গতিকে মই সদায় ব্লগ আপলোড কৰিম মোৰ ডেছক্ৰিপশ্যনত তেনেকৈ মই লিখি দিছোঁ যে মোৰ ভিডিঅ'টো টেকনিকেল বিষয়তো হ'ব পাৰে বা মটিভেশ্যনৰ ক্ষেত্ৰতো হ'ব পাৰে নাইবা কিবা ইনফৰ্মেশ্যনৰ ক্ষেত্ৰতো হ'ব পাৰে এতিয়া তাতে কিছুমান মানুহে কমেণ্ট কৰিব যে আপুনি কিমান ডাঙৰ মানুহ নেকি যে আপুনি মটিভেশ্যন বা এনেকৈ মানুহক হেৰি দিছে গতিকে সেইসকল লোকক মই এটাই কথা কওঁ যে এটা নিগনিয়ে যদি এটা সিংহক বচাব পাৰে তেতিয়াহ'লে মোৰ নিচিনা মানুহে এটা মটিভেশ্যন দিয়াটো বহুত ডাঙৰ কথা নহয় আচলতে মই এটাই ভাবোঁ যদি মোৰ মটিভেশ্যনে কাৰোবাক স্পৰ্শ কৰিব পৰা নাই গতিকে সেইসকলে মোৰ ভিডিঅ'ৰ পৰা আঁতৰি থাকিব পাৰে আৰু যিসকলে ভাবিছে যে অকণমানলৈ মই সঁচা কথা কৈছোঁ তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব কিবা অসুবিধা পাইছে কমেণ্ট কৰিবা যদি সুবিধা পাইছে কিবা হেল্প হৈছে কমেণ্ট কৰিব আৰু প্লিজ আপোনালোকে যাতে এই মেছেজটো যাতে সকলোৱে চাব পাৰে সকলোৱে যাতে দেখা পায় তাৰ কাৰণে মোৰ চেনেলটো বা মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব এইখিনি কথাকে কৈ পেলাই মই আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ ধন্যবাদ